নকৰিবি বিশ্ৰাম অপৰাধীৰ অতপালি আজি হ'ব পতন অনিয়ম আৰু অনীতিৰো হ'ব আজি দমন অসুৰৰে পৰিণাম কানুনৰে অভিধান সকলোৰে সমিধান বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী হয় নেকি বৰ ভাল খবৰ দেই যাম যাম কেলে নেযাম ফোনত মাতিলেই যেতিয়া ঘৰলে নাহিলেও হ'ব ঠিক আছে আহিম দিয়ক কলৈ যাবি আমাৰ যে বৰুৱানী বাইদেউ দেউৰেকৰ অহা সপ্তাহত বিয়া মোৰ লগত কিবিলাক ফটো কথা ক'লে মই বেয়া পাওঁ ফটোৱা কথা ক'লো মানে নেক্সট টাইম এনেকুৱা কথা নকবি কেতিয়াও আই ডোন্ট লাইক ইট মইনো বাৰু কি ফটোৱা কথা ক'লো আপুনি পটককে কথাটো সুধি আহিলে কি হয় না ছাৰৰ মুডটো চাই ল'ব লাগিব ছাৰৰ মুডটো কিয় চাব লাগে মই দেখিছো ছাৰ মুডটো ভালে আছে আপুনি গৈ নাই ডিটিপি মাৰিলে ডিটিপি তাকে এই তৰাবিলৰ কথাটো পাতিবলৈ আহিছিল কি হৈছে এইফালে যাওঁ ডিঙি ছিঙিব লাগে তোৰ তৰা ছাৰ তুমি এখন এবাৰ ভালকৈ চেক কৰি ঠিক আছে ছাৰ মই অলপ আহি আছো হ'ব বাৰু সুধিলে নে নাই কথাটো কি হ'ল ইয়াত বহি আছো যে এই 50 টকা ধান্দা এটাত বহি আছো চাহ মানে মালটো এইবাৰ অকণ বেলেগকে ভাবিছো আৰু মাই ডগছ আপোনাৰ যে হাঁহিটো মই কৈছো কেতিয়াবা মৰি যাম হয় নেকি আছা আপোনাৰ হাঁহি যে মই কৈছো বহুত গাভৰু ছোৱালী লুটিখাই পৰিব প্ৰশংসা কৰোতে শংকৰ মানুহ এইজনকহে দেখিছো আই ইয়াত বহি আছ যে ফটো কথা শুনি থকা মোৰ ইচ্ছা নাই কোনেনো ফটোৱা কথা ক'লে তোক বিয়া পাতে শ্ৰাদ্ধ পাতে পাই যাওঁ সেইবিলাক কথা মোক শুনে দেখা কিয় তই আকৌ জ্বলিবলে কি হ'লনো জ্বলা নজ্বলা কথা নাই ভণ্টি মুঠতে মই কৈছো সেইবিলাক কথা শুনিব বেয়া পাওঁ মোক নুশুনাবি এতিয়াহে বুজিছো যি দেখিছো ইয়াৰ বিয়াখন পাতিয়ে দিব লাগিব এনি টাইম মূৰটো চুবাই নাথাকিবি দেই মোৰ চুবাবলৈ নাহিছো মই আজি কাহিনী শুনিবলৈ আহিছো কাহিনী আপুনি বোলে ধুনীয়া ধুনীয়া চেম চাহ কিবা কাহিনী কয় শুনিবি এবাৰ আগতে টকা 50টা দি লওক টকা 50টা কিহৰ কাৰণে চেম চাহ যে কাহিনী শুনিম আগতে 50 টকা দিয়ক তেতিয়াহে শুনিম কাহিনী শুনিবলৈ তোক 50 টকা দিব লাগে নহলেনো আপোনাৰ পৰা কাহিনী শুনিবলৈ কি দৰকাৰ পৰিছে মই কৈছো টকা 50টা দিয়ক মই গোটেই দিনটো 10 মিনিট হলেও কাহিনী শুনি যাম গোটেই দিনটোত তই 10 মিনিট কাহিনী শুনিবি 50 টকা 50 টকা দিব লাগে চিনি পোৱা নাই মোক দুচেও কৰিম কিন্তু জুকাই নলবি মোক ৰিজাল্টটো কি হ'বগে বাৰু ইমান সাহ নকৰিব যেন লাগে বুজিছ জনতাৰ দাবী মানিবই লাগিব মানিব লাগিব মই ভাবিছো আমি আটাই মুখাই গাড়ী এখন লৈ তালৈ যাওঁ আৰু তাত ধৰ্ণা কাৰ্যসূচী এটা কৰি দিওঁ এখন গাড়ীত নহব নেকি আধা মানুহ দেখোন আন্দোলন কৰি গলে নহয় আমাৰ থানা মানুহখিনি যাওঁ হে আন্দোলনত থানা মানুহ যায় নেহাৰ বিয়াখনৰ কথা কলো ভগৱান দেশৰ ইমান এটা সমস্যাৰ সময়ত তই অকল নেহাৰ বিয়াখনৰ কথাই মনলৈ আহে গড মই দেশৰ সমস্যাটোৰ কথা বুজিছো প্ৰথমে মই এজন অসমীয়া মই নিজেও আন্দোলনত নামিছো কিন্তু কথা হ'ল নেহাৰ বিয়াখনতো ৰৈ নাথাকে ৰাম যাচোন ভিতৰলৈ যা কামত ধৰগে আপোনালোকে কিন্তু সদায় মোৰ কথাবিলাক উপলুঙা কৰি থাকে মই মৰি যাম কিন্তু কথা দিলো মৰগে যা ধেমালি কৰিছে নে সঁচাই কৈছে বিশ্বাস নকৰেতো মই এতিয়াই ভৰলুত পৰি মৰি যাম ৰাকেশ
ঘূৰি আহ বুলি কৈছো নহয় ৰাকেশ ঘূৰি আহ ৰুপিয়া দিওঁ ৰাকেশ লুইতৰ পাৰৰে তুমি দেখা লৰা তুমি এতে বুকু পাতি দিলা ভাৰতীৰ নুমলি জিক বচাবলে তুমি এত মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক মুকুতা দা তোৰ ৰাতিপুৱা ডিউটি নাই জানো তই যে গান শুনি আছ আকৌ এইটো গান নহয় ভণ্টি এইটো আমাৰ আত্মাৰ ভাষা বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কি চাই আছ আকাশখন চাই আছো আকাশখন কিনজনী ক মই কথা পাতো এই আকাশ হবলা কিনিব পাৰিছো ন তেতিয়াহ'লে কি ভাবি আছ আকাশলৈ চাই অ আকেশা আজিচোন আকাশখন কিবা গুমাৰ গুমাৰ হৈ আছে আজি এনে আজি কেইদিনমান ধৰি আকাশখন দেখোন গুমাই গুমাই হৈ আছে কি হৈ আছে সেইবোৰ কথা তই বুজি নাপাবি আকাশখন গুমাৰ হৈ আছে মই বুজি নাপাইছো জোৱাই তুমি ডিউটিলৈ যাবলৈ ওলাই বহি আছা যে এনেই গা চা বেয়া নেকি তোমাক দুদিনমানৰ পৰা মন কৰিছো তুমি অলপ সলনি হৈছা কিয় সকলোবোৰ দেখোন চকুৰ আগত সলনি হৈ গ'ল আমিনো কোন কোটা কাৰ কথা কৈছা আহুলায়া সজক জনতা জোৱাই কোন সলনি হোৱাৰ কথা ক'লে আহিলি হয় তোকে সুধিছো আহিলি দেখোন মোক অপমান কৰি গ'ল আই ঐ ঐ ল'ৰা তই যে মোক অপমান কৰি আহিলি কিয় কি অপমান কৰিলো মই তোক মই যে সুধিলো আহিলি নে তই যে একো ৰিপ্লাই নিদিলি মই ৰিপ্লাই দিব লাগে বুলি ভাবা নাই নিজৰ বুলি দিব এতিয়া দেখোন এই মোক ডাবুল অপমান কৰি গ'ল ধমনীৰে খাকিতে যতে দেশ জনতাৰে ভৰসা জাগে সাহসৰে কামি হাৰতে কাল ধুমুহাৰে যাতনা জ্বলে ঘড়ীৰ কাটা নোচোৱাকে আগচি ধৰে অসময়ে আঘাতৰে দাগ
এইখিনি কথা যে তই কাকো নকবি আহো ই মোৰ কথা কিবা কৈ আছিল নেকি নাই তেনেহলে মোক দেখি কিয় ওলাই গ'ল নাজানো সঁচা কথা ক এই মিছা কথা কিয় কম আকৌ ই আজি এনেকুৱা বিহেভ কিয় কৰি আছে কি হৈছিলে আপোনাৰ একো হোৱা নাই ৰাস্তাৰ মাজলৈ এনেকে কিয় গুচি গৈছিলে সঁচা কথা কওকচোন কি হৈছে এবাৰ দুবাৰকে নহয় গণি গণি তই মোক 3 বাৰ অপমান কৰিছ এইবুলি কৈছে চৰ লাগে কিয় এনেকুৱা কৰিছ কচোন মই কি প্ৰব্লেম কৰিলো তোৰ আপুনি মোক কামটো কৰি দিলে কৰিম নহয় মানুহ অকণ ধৈৰ্য ধৰিব লাগে আৰু কিমান ধৈৰ্য ধৰিম হেই ধৈৰ্য বান ছিগি গৈছেগে কাইলৈ নেহাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ ৰাস্তাত খুৰা বুলি মাতি দিব হে ৰাকেশ ঐ নেকান্দিবিচোন হে ঐ নেকান্দিবিচোন তিত নিস্পৃহ যিটো জোৱাই কি হৈছে ৰাতিপুৱাৰ পৰা মনটো মাৰি আছে নেজানো ৰাতি শুই থকাৰ পৰা উঠি বহিছে দেখোন গা চা বেয়া নেকি বাৰু নে বেয়া নহয় বুলি কৈছে দেখোন তেনেহলে কি হৈছে বাৰু কেনেকে জানিবিনো নেকান্দিবিচোন ৰাকেশ ধৈৰ্য ধৰচোন হে আৰু কিমান ধৈৰ্য ধৰিম ব্ৰহ্মকুমাৰ হৈছিলোগে দেখোন তাৰপৰা বাইদেউ উলিয়াই লৈ গুচি আহিলে মই কিবা এটা কৰিম নহয় ৰচোন আৰু কেতিয়া কৰিব আজি কিন্তু আপোনাৰ গাটো মোৰ গাত লাগি আছে হে একো নহয় দে আজি তোৰ দুখ নহয় ৰাকেশ শুনচোন হে ছাৰ কি হৈছে ইয়াত ছাৰ দুখ মই অলপ সান্তনা দি আছো কিহৰ দুখ নেহা কেছটো কিন্তু বুকুত লাগি আছে ছাৰে মানে মোৰ চিটুৱেশ্যনটো এবাৰলৈ কেলে নুবুজিলে বাৰু ৰচোন এইটো মই ডিছকাছ কৰিম নহয় ৰচোন কেকেৰা মোৰ এনে কি হবগে বাৰু নেহা বিয়াখনৰ চুপ চুপ কি হল একো নোকোৱাকে গুচি গলি যে নাই এনেই ভাবিছ চাগে ন আমাৰ যে সন্তান নাই সেইকাৰণে মই সৰু ল'ৰা ছোৱালী ফটোখন চাই আছো নহয় মানে ভালেই হৈছে দে আমাৰ যে ল'ৰা ছোৱালী নাই আগতে ভগৱানক খাটনি ধৰিছিলো আমাকো ল'ৰা ছোৱালী এটা দিয়ক কিন্তু এতিয়া ধন্যবাদহে জনাইছো আমাৰ যে ল'ৰা ছোৱালী নাই ভণ্টি তই বোলে কি কৈ আছ
কেকেদা কি হৈছে আপোনাৰ কওকচোন একো হোৱা নাই হে কিয়নো এনেকৈ আছে কওকচোন বাৰু আগতে আপুনি কেতিয়াও এনেকুৱা এনেকুৱা কি নহয় মানে আমি চন্দালহে চন্দালৰ ব্যৱহাৰ এনেকুৱাই হ'ব হে কিয় এনেকৈ কৈছে শ্মশানৰ মাজত থকা নাই জানো আমি মৰি খালি হ'ল দেখোন কেকেদা 16-17 বছৰীয়া ফুলকুমলীয়া লৌৰাৰ বুকুৰ তেজেৰে যেতিয়া ৰাজপথ ৰাগলি হয় তেতিয়া এই মাথাবিলাক ঠিকে নাথাকে ময়ো বিচাৰো মোৰো কোলাখন পূৰ্ণ হওক ময়ো বিচাৰো মোকো কোনোবাই মা মা বুলি চিঞৰি মাতক কিন্তু 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 এইবোৰ ভাবিবলৈ ভয় লাগে কিয় যদি মোৰ বুকুৰ পৰা মোৰ সন্তানটো হঠাতে নাইকিয়া হৈ যায় যদি বন্দুকৰ গুলীয়ে তাৰো বুকুখন ভেদি লৈ যায় ৰাজপথৰ ওপৰত তপত তেজৰ ডুঙাত পৰি থকা মোৰ সন্তানটোৰ নিথৰ মুখখন মই কেনেকে চাই থাকিম কচোন কেনেকে চাই থাকিম পাঁচজনকে উঠি অহা ল'ৰা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল সিহঁতৰ কিমান সপোন আছিল ভাবিলেই বেয়া লাগে ময়ো এগৰাকী মাতৃ সন্তান হেৰুৱাৰ দুখ কি মই বুজি পাওঁ মোৰো মনটো এইকেইদিন হাহাকাৰ কৰি আছে শান্তিত থাকিব পৰা নাই মই কোনেও পৰা নাই কোনো শান্তিত থাকিব পৰা নাই বাৰে বাৰে ভাহি আহে সেই পাঁচখন নিষ্পাপ মুখ তাৰ মৃত্যুৰ আগত মাকক কোৱা সেই কথাষাৰ মা মোৰ বৰ ভোক লাগিছে কি বনাইছা মা তেওঁলোক অসমীয়াই সুযোগ্য সন্তান শ্বহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো শহীদ প্ৰণামো লুইতৰ পাৰৰে তুমি দেখা ল'ৰা তুমি এতো বুকু পাতি দিলা ভাৰতীৰ নুমলি জিক বচাবলে তুমি এতো মৃত্যু বৰিলা শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক শহীদ প্ৰণামো তোমাক শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ তুমি এতো দানৱীয় শক্তিক কিছু যুক্তিৰ খুৰা মোৰ টেনচনটো বুজকচোন